আৰু এটা নতুন সুন্দৰ ব্লগৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ। তো গাইজ আজি এটা খানা হ'ব যাইছে। খানাটো কি হয় অলপ পিছত জনাইছোঁ। এতিয়া আমি মাংস আনিব আহিছোঁ। আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ চাই থাকক। গাইজ এফালে আমাৰ গেলামাল বজাৰ আহি গ'ল, এফালে মাংস এতিয়া যায় বন বেয়া লাগে। লোকেশ্যনটো অংকুৰতে হ'ব দিয়ক, তাৰমানে বেলেগত খাব আৰু ভাল নালাগে না। তাত খাম কোনা হাহাকাৰ না আকৌ একদম মজামতে বনাম খাম খাই লৈ ঘৰত যাম। তো গাইজ ভিডিঅ'টো অলপ স্কিপ নকৰা কৰি চাই থাকক। আজি কেনেকুৱা হ'ব চাই থাকক গাইজ। গুচ্ছেৰ ঘৰ পালোঁ। কি ঐ অকস্মাত হ'ল না আজি? হা মই আচৰিত হৈ গৈছোঁ শুনি কিনে। মানে কি হৈছে, মই দোকানত গ'লোঁ আজি গাইছ সুধা ভাত ঘৰত সেইকেইটা গ'লোঁ ডিমে দুটা লৈ আহিলোঁ ডিমে দুটা। পিছত আৰু ভাবিলোঁ যে ডিমে দিয়ে খাম, অলপ বেলেগকৈ বনাই খাম আৰু ডিমে দি। পিছত মিনালে ফোন বিলাক যে খানা হ'ব বোলে। মই চক খাই উঠি 8টা বাজি 8:30 বাজিছে খানা হঠাৎ পাগলা হৈ গৈছোঁ। ঘৰৰ মানুহ পিছত মই গাড়ী ইটাক গেলে গালি খাই আছোঁ মই। তো আমাৰ চব কাম হঠাতে হয় না নহয়? আপোনালোকেও জানে আমাৰ খানা হ'লে একদম ডাইৰেক্ট অকস্মাত হৈ যায় আৰু। তো গাইজ আজি ভিডিঅ'টো চাই থাকক আপোনালোকে অলপ স্কিপ নকৰা কৰি। দেখাইছোঁ আপোনালোকক এতিয়া চৌকা ৰেডি মানে ৰেডি কৰিলে হ'লে চব খানা হৈ যাব। অঁ তো গাইছ আবার তেল বই দিলে পুরো আতি দিলে আলচিয়া তাপ লাগে। গাইজ পিঁয়াজ দি দিলোঁ, তেল গৰম হৈ গৈছে। অলপ টাইম ভাজি লওঁ আগে, পেঁয়াজটো ভাজি লওঁ, তাৰপিছত মাংসটো বহাই দিওঁ। তো গাইজ এফালে আঞ্জা হ'লে আপোনালোকক আৰু দেখাই থকা নাই। ফাইনেলি এখন আঞ্জা আৰু এফালে ভাত বহাই দিছে আমাৰ বাবু। এটা বাবু আছে আৰু আলু চালু দিবি খালি, আলু নিদিয়া দিবি। পাখাকে দিছো পাখা আনছি নেকি কোনোবা ভাল? আলু দি কিনে মামা দিছি না অলপ খাই উঠে দিছি এইটো। খানা পিনা হৈ গ'ল। বাপৰে বাপ কি জ্বালা হৈছিল জল, কি জ্বালা কেনে হৈছে। তো গাইজ খানা পিনা হৈ গ'ল। তো গাইজ আজিৰ কাৰণে এইখিনি আছিল। তো যি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো মাৰি দিব। আৰু এটা নতুন ব্লগৰ সৈতে আপোনালোকক সোনকালে আহিছোঁ। তো গাইজ আজিৰ কাৰণে বাই বাই। জয় অসম জয় জুবিন দা। তো বাই বাই, গুড নাইট।